One day the CH saw, another day CH saw, semester chemistry. What is this here? Language is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be northern, but you should not agree with India. Eko buji poa na, right? Eke moi poa na. আমাদের নতুন স্যার জন আহিছে পাঞ্জাবী স্যার চাইছে না পাঞ্জাবী স্যাৰ লগত মই গান গাইছিলো শুনিছে স্যাৰ কেনেকুৱা লাগিছে ভাল লাগিছে নে এতিয়া মই যে আপুনি শুনিলো যে মই মোহনয় নকলে আপুনি ভাল লাগিছে বুলি কৈছে প্ৰথম পাৰ্টি লগতে মানে কেকে চাওনে ইমান ধুনীয়াকৈ ভাষণ দিয়ে মোৰটো দিবলৈ মন যায় হয় নহয় এতিয়া ভাষণ দিলে মই এনেকৈ দিলে মানুহে নুশুনে এই এনেকৈ কয় তেনেকৈ মোহনৰ নিচিনা কয় বুলি কয় এতিয়া মই এতিয়া কথা কওঁতে আপোনাক ইমান চিঞৰ নাই মই যদি এনেকৈ কওঁ ঐ দিদি বেঙেনা দিদি আগতে আপোনালোক ইয়ালৈ আহিছে মই অন্তত পাইছে আজি যদি মই নামটো আপুনি ডুবিলে নাহিলে তেতিয়া মই কি ক'লোহেঁতেন জানে কি যে ভুল কৰিলো মই জীৱনত ইয়াত বহি থকা উঠি থকা শুই থকা খাপাই থকা চব মানুহৰ কাৰণে ভাগিছে এই চৌ কৰি থকা কি খাইছে এতিয়া মাতটো ভাগিছে গম পাইছেনে মাতটো বহুত টোপনি ক্ষতি হৈ আছে কষ্ট হৈ আছে এতিয়া কাইলৈ ৰাতিপুৱাই যাব এয়াৰপৰ্ট তাৰ পৰা যাব ডিব্ৰুগড় ল'ৰা এতিয়া মাটি দি নোযোৱাই হৈছে ওপৰদিহে যায় তই কি খাইছ মাতৰ কাৰণে মই এতিয়া কমিটিক কৈছো কমিটি আপুনি খোৱা বোৱাৰ কথা কিবা পাতিছেনে মই মাতৰ কাৰণে মই কৈছো যে তাক অকণমান ফেভিকল খুৱাই দিব ভাঙা মাতটো যোৱা লাগে মই কমিটিক কৈছো বোলে আমাৰ এইটো কি খাবি তই মই মানে গেছৰ প্ৰব্লেম হৈ আছে যে সেইকাৰণে কমিটিয়ে সুধিলে কৈছো নিৰামিষ মাংস ভাত খায় সেইটো বোলে নিৰামিষত পৰে মানে নিৰামিষটো মোৰ ফালৰ পৰা কৈছো কমিটিয়ে যদি জোৰ কৰে মই মাংসটো খাই দিম আপুনি মই কৈছো বোলে অল দা বেষ্ট খাব কি অল দা বেষ্ট দেখুৱাইছে समझदारों के लिए इशारा ही काफी জলবায়ু কিন্তু এটা কথা জলবায়ুৰ পৰা মানুহ আঁতৰি থাকিব পাৰে আমাক যিসকলে লগ পাইছে ক'ব নোৱাৰিব আমাক কিবা গোন্ধ চোন্ধ পাইছে আমি আঁতৰি থাকোঁ বহুত শিল্পী এনেকৈ জলবায়ুৰ কাৰণে গুচি গ'ল ঘৰ সংসাৰ ভাঙে জলবায়ুৰ কাৰণে আমাৰ ডেকা শক্তি সদায় শক্তিশালী হৈ থাকিব লাগে আৰু এলকহলৰ পৰা আঁতৰি থাকিব লাগে সদায় আমাৰ ষ্ট্ৰং হৈ থাকিব লাগে আমাৰ মানুহ একদম থেংক ইউ আৰু হেৰি বেছি দীঘল নকৰোঁ আৰু কথা চমুৱাই আনিছে আপোনালোকে সদায় এনেকৈ সুস্বাস্থ্যৱান হৈ থাকক এনেকৈ সদায় হাঁহিটো মাৰি থাকিব কাৰণ হাঁহিবিলাক বোলে বেছি গুটি সিহঁতৰ ধৈৰ্য নাথাকে যে নেপায় দেই নহয় মই মনোজনে কষ্ট পাওঁ এতিয়া আমিতো বিয়া পাতা দেখিছোঁ কোনোবাই এজনী বিয়া পাতা দেখিছোঁ কোনোবাই দুজনী বিয়া পাতা শুনিছোঁ কোনোবাই তিনিজনী বিয়া পাতা শুনিছোঁ হয়নে কিন্তু কেকেচা এনেকুৱা মানুহ তিনিটাকে বিয়া পাতিলে আনাকে আনি আছে মণিবকে আনি আছো হয়নে বাৰু মানে বেলেগ বেলেগ ছোৱালীয়ে বিয়া পাতে কেকেচা আনাকে আনি মণিবকে বিয়া পাতিছে কেকেচা বিয়াখন চাইছিল আপোনালোকে একেখন বিয়াতে আনাকে আনি মণিকে বা কলুৱাই আনিছে বা থানাত বিয়া পাতিছে বা ঘৰৰ পৰা বিয়া পাতিছে বেলেগত মুকুতা বিয়াখন পাতি নিদিয়ে নিজৰ বিয়াখন পাতি থাকে মণিজনী আনি থাকিলেও হেঁপাহে নপলায় মই সুধিলে কৈ পেলাই মণিক আকৌ আনিম সেইকাৰণে মই বিয়া দিনাখন বিয়া নামটো গাই আছিলো আপোনালোকৰ মনত আছে মই অকল গাই দিলে মনত পৰিব হয়নে মনত আছে নাই ধুনীয়া ধুনীয়া চাউণ্ড ছেট তোমাৰ ধুনীয়া কলাৰে পালতে পৰিব জিগা কিনো কেকেচা মণি বোৰ ছেকেণ্ড টাইম বিয়া মনত আছে দৰাকে কইনাকে মাহালধি খেলে কিনো বিয়া এইখন আমাকে আনে কলৰে পালতে ধৰিব চাপি এই তৰা তুমি কমচে কম ছজনে নাপালে মাংসৰ বাতি
আধা চৰিয়া মাংস বিচনাৰ তলত মানুহ যোৱাৰ পাছতহে পৰিলে মনত মানুহ যোৱাৰ পাছতহে পৰিলে মনত আছেনে? আমাৰ অনুষ্ঠান সামৰিছো আৰু ন নহয় এতিয়া দেৰি হ'ল আমি আকৌ গুৱাহাটী পাবগৈ লাগিব ই আকৌ হয় না? এইটো নহয় এইটো হয়নে নহয়? কেলে ল'ৰাটা আপোনালোকে জেগাই জেগাই বৰবাদ কৰি পেলালে হা মই এতিয়া ভালকে খোজ কাঢ়িব নোৱাৰা হলো এইটো নহ'লে দৌৰটো হয়নে নহয় কওক নহয় এইটো এনেকে ক'লে আপোনালোকে চিঞৰি দিলে কাইলৈ পৰা মই এনেকৈ হৈ থাকিব তাৰপিছত আপোনালোকে ক'ব মোৰ ল'ৰাটোৱে আজিকালি আপোনাৰ নিচিনা ভাষা কয় আপুনি লৈ পেলাই কি ভাষা উলিয়াইছে এতিয়া মই গম পালে আপোনালোকেহে মোক বৰবাদ কৰি আছে এনেকে কথা ক'লে নিশ্চয় সেয়া চিঞৰি দিলে এতিয়া মই ভালকে কথা ক'ম নে বেয়াকে কম বেয়াটোহে লাগে মুঠতে ক্ষমা কৰি দিব সকলো ভালে থাকক আমি সেইটোকে কামনা কৰিলে একেলগে এবাৰ